खुलुमबाय लोगोफोर गिबियावनो आंनि अननाय आरो मोजां मोननाय सिगां बयनोबो जासिहरबाय दिनैनि ब्लगा जाहैबाय इउपिपिएलनि दिनै जयनिं प्रग्राम दं आरोना लोगोफोर आं बेखौनो नोंथांमोननो एसे शेयार खालामनो सानलायबाय आसा खालामो नोंथांमोना आंनि भिडिअखौ जोबजासे नायगोन बिदिबा नायलांदो आरोना लोगोफोर आमार प्रार्थी जयंत बसुमतारी तेखेतक भोट दी आमी दिल्लीले पठाई दिम दिल्ली पठाई दी दिल्ली देखोन सरकार थाके और दिल्ली सरकार कार सरकार नरेंद्र मोदी डांगरिया है ना सबे जाने नरेंद्र मोदी डांगरिया दिल्ली नरेंद्र मोदी सरकार अहोमर कार सरकार हेमंत मामार सरकार डॉक्टर हिमंत विश्व शर्मा डांगरिया सरकार आमार बीटीसीर कार सरकार प्रमोद बड़ो सरकार है ना ना तीनिटा सरकार पाओ आमी दिल्ली आमार नरेंद्र मोदी डांगरिया सरकार अहोमत दिसपुरत डॉक्टर हिमंत विश्व शर्मा डांगरिया सरकार कोकराझार बीटीसीत आमार प्रमोद बड़ोर सरकार इतना इलेक्शन तो जिकी जोर पिछतो आमार बीटीसीर सरकार चलि थाकिब इलेक्शन तो जिकी जोर पिछतो आमार अहोमत डॉक्टर हिमंत विश्व शर्मार सरकार चलि थाकिब गतिके आपनालोके আজি सुंदर भावे ভাল এটা সিদ্ধান্ত গ্রহণ করিছে যে এইবার দলে বলে এই দাবরগাঁও আর আমার সাউথ নাইগাঁও এই অঞ্চলৰ রাইজ এতিয়া সরকারের লগত থাকিব বিচাৰিছে সরকার নথকা দলৰ লগত কোনো এজন ব্যক্তিয়ে থাকিব নিবিচাৰে হয় না নহয় সরকার নথকা দলৰ লগত কোনো এজন ব্যক্তিয়ে নাথাকে এই আমার যে বাউফংগীত আৰু যদি আমার ইউপিপিএল দলৰ বা যোৱাবাৰ যদি নাহাৰিলেহেঁতেন আৰু বহুত কাম কৰিব পাৰিলেহেঁতেন গতিকে সরকার যার লগত বা সরকার যি পার্টির সরকার হয় সেই পার্টির লগত সদায় থাকিব লাগে তেতিয়া কি হয় সরকারে দিয়া প্ৰতিটো আঁচনি পাবলৈ সুবিধা হয় এতিয়া সরকারে কি আঁচনি বনাইছে সরকারে দিল্লীর আঁচনি দিসপুরের আঁচনি আর বিটিসির আঁচনি দিল্লীয়ে কি দিছে আমাক দিল্লীয়ে আমাক ফ্রি চাউল দিছে হয় না এতিয়া সবে ফ্রি চাউল পাইছে না সবে পাইছে চাউল সবার হাতে হাতে রেশন কার্ড আছে না কারোবার রেশন কার্ড নথকা আছে নাকি ইয়াতে আছে না আছে রেশন কার্ড নথকা আছে আপনার আছে নাকি কি কার্ড হ্যাঁ রেশন কার্ড আপনার ইয়েস আপনার নাই বঢ়িয়া আপনারও নাই নাই ঠিক আছে এই আমার টিসিএলসি চেয়ারম্যান আছে টিসিএলসি চেয়ারম্যানে কি কারণত নাই কারোবার লগত আছে সাকি আপনার নামটো কারোবার লগত একেলগে আছে আপনি বেলেগ হৈ তেতিয়া নামটো কাটা নাই থাকে আগৰ যাৰ ঘৰৰ লগত খাইছিল তাতে আপোনাৰ নামটো থাকিব পাৰে একেবাৰে নাই কেনেকে থাকি গল কোনো চিন্তা কৰিব নালাগে মই কথা দিছো আপোনাৰ ৰেশন কাৰ্ড 100% বনাই দিব আমাৰ টিসিএলসি চেয়ারম্যান নহলে আমি বনাই দিম আমার আর এরি আছে সভাপতি সম্পাদক আছে আর প্রাইমারি সভাপতি সম্পাদক আছে প্রাইমারি বিসিডিসি চেয়ারম্যান আছে বাইদেৰ নাই যদি বাইদেৰ বনাই দিয়া হ'ব কোনো চিন্তা নকৰিব আপোনালোকৰ ৰেশন কাৰ্ড 100% মানে যাৰ ঘৰৰ ৰেশন কাৰ্ড নাথাকে নহয় যাৰ ঘৰৰ ৰেশন কাৰ্ড নাথাকে তেখেতসকলৰ মানে বহু সুবিধাৰ পৰা বঞ্চিত হয় যাৰ ঘৰৰ ৰেশন কাৰ্ড আছে বহু সুবিধা এতিয়া পাবলৈ সক্ষম হ'ব যাৰ ৰেশন কাৰ্ড প্ৰতিজন ব্যক্তিয়ে এতিয়া যাৰ ঘৰত ৰেশন কাৰ্ড আছে তেখেতসকলে অৰুণোদয় যে পাব
এটো 100% আপোনালোকক গ্যাৰান্টি দিছো এই এমপি ইলেকশনৰ পিছত ম্যাক্সিমামে এতিয়া 26ত আগত অৰুণোদয় পাবলৈ সক্ষম হ'ব গতিকে আপোনালোকে ৰেচন কাৰ্ডটো বনাই ল'ব আৰু যাৰ যাৰ ঘৰৰ ৰেচন কাৰ্ড আছে কাৰোবাৰ ঘৰত যদি ঘৰত মুৰব্বী এটো মহিলাৰ কাৰণে ঘৰৰ প্ৰতিটো পৰিয়ালৰ এজন পুৰুষ মুৰব্বী থাকে পুৰুষ মুৰব্বী ৰেচন কাৰ্ড কিবা অৰুণোদয়টো হ'ল মহিলা এতিয়া প্ৰতিটো ঘৰৰ পৰিয়াল মুৰব্বী থাকে মুৰব্বী পুৰুষ মুৰব্বী যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে মুৰব্বীৰ কাৰণে চৰকাৰে কি কৰিব বিচাৰিছে ইন্স্যুৰেন্স বনাই দিব চৰকাৰে ইন্স্যুৰেন্স কাৰো একো নহক কিন্তু ইন্স্যুৰেন্স বনাই দিব চৰকাৰে কাৰণ ঘৰখনৰ কেতিয়াবা মুৰব্বীজনৰ কৰবাত কিবা এটা ঘটনাত মানে নিজৰ প্ৰাণ দিব লগা হ'ল কৰবাত এক্সিডেন্ট কিবা কিবি হওক তেতিয়া এই মুৰব্বীজনৰ নামত ইন্স্যুৰেন্স নামত পৰিয়ালে 2 লাখ টকা ইন্স্যুৰেন্সৰ পৰা পাবলৈ সক্ষম হ'ব আৰু যিসকলৰ ইন্স্যুৰেন্স মুৰব্বীজনৰ ইন্স্যুৰেন্স বনাই দিম ইন্স্যুৰেন্স বনাই দিয়াৰ অকল নহয় এই যে কিস্তি যে দিয়ে কিস্তি মানে কি কয় প্ৰিমিয়াম এই কিস্তি এই প্ৰিমিয়ামটো চৰকাৰে বহন কৰিব ইমান এটা সুন্দৰ আঁচনি ইমান এটা সুন্দৰ সুবিধা কোনে দি আছে চৰকাৰখনে দিছে আৰু এই চৰকাৰৰ লগত নাথাকিলে সুবিধাৰ পৰা বঞ্চিত হ'ব আৰু সুবিধাৰ পৰা বঞ্চিত যদি হ'বলগীয়া হয় তেতিয়াহ'লে আৰ্থিকভাৱে আমি দুৰ্বল হৈ যাম অকল সেইটো নহয় যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে প্ৰতিটো পৰিয়ালৰ কাৰোবাৰ যদি মানে কাৰোবাৰ যদি ছোৱালী মেট্ৰিক পাছ কেইদিনাখন মেট্ৰিক পাছ কৰা ছোৱালী আছে নেকি কাৰোবাৰ মানে গাৰ্জেন ইয়াতে আছে কাৰোবাৰ আছে ছোৱালী আছে কাৰোবাৰ ঘৰত যদি ছোৱালী আছে মেট্ৰিক পাছ কৰা ছোৱালীবিলাকৰ হাই সেকেন্ডাৰী যে এডমিশন ল'ব হাই সেকেন্ডাৰীত এডমিশনৰ নামত মেট্ৰিক পাছ কৰা ছোৱালী ল'ৰাটো নহয় ছোৱালী হাই সেকেন্ডাৰী এডমিশনৰ নামত 10,000 টকা চৰকাৰে আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিব ভাল হৈছে নাই আৰু যা কাৰোবাৰ ঘৰত যদি ছোৱালী হাই সেকেন্ডাৰী পাছ কৰিছে হাই সেকেন্ডাৰী পৰীক্ষা দিব মানে লাষ্ট পাছ কৰিব ডিগ্ৰীত এডমিশন ল'ব মানে ডিগ্ৰীত এডমিশন লোৱাৰ নামত 12,000 টকা চৰকাৰে আৰ্থিকভাৱে ডাইৰেক্ট সহায় কৰিব আৰু কাৰোবাৰ যদি এমএ এডমিশন ল'ব ছোৱালী এমএ মানে মাস্টাৰ ডিগ্ৰী যদি এডমিশন লয় ছোৱালী মাস্টাৰ ডিগ্ৰী এডমিশনৰ নামত চৰকাৰখনে 25,000 টকা আৰ্থিকভাৱে প্ৰদান কৰিব মানে দিব গতিকে চৰকাৰে ইমান এটা সুবিধা দিছে এই কাৰণে এই যে ৰেচন কাৰ্ডটো যাৰ যাৰ আছে তাৰ লগতে এই যে বেমাৰ আজাৰৰ নামত হস্পিটালত কাৰোবাৰ যদি কিবা বেমাৰ হয় আয়ুষ্মান ভাৰত আয়ুষ্মান কাৰ্ড আছে নাই আছে কি কাৰণে দিয়ে আয়ুষ্মান কাৰ্ডত কিমান পইচা থাকে আয়ুষ্মান কাৰ্ডত 5 লাখ পইচা থাকে 5 লাখ কৰবাত যদি কাৰোবাৰ কিবা যদি খেলি মেলি হৈছে সেইটো ঠিক কৰি ল'ব আয়ুষ্মান কাৰ্ডত নামত বেমাৰ আজাৰ চোৱাৰ দুখীয়া পৰিয়ালৰ কাৰণে চৰকাৰখনে আয়ুষ্মান কাৰ্ডত 5 লাখ টকা আপোনালোকক এই যে বেমাৰ আজাৰ চোৱাৰ কাৰণে চৰকাৰে তাত এটা সুবিধা প্ৰদান কৰি দিছে গতিকে এই যে ইমান সুবিধা যে দিছে
সুবিধাটো ল'বৰ কাৰণে আপোনালোকে আজি দলে বলে ওলাই আহিছে আৰু সুবিধাটো এই কাৰণে ল'ব বিচাৰিছে যে চৰকাৰ এতিয়া ৰাইজৰ চৰকাৰ এই UPPL দল আৰু UPPLৰ লগত বহু দল থাকে এই যে এবাৰ আপোনালোকক যে আমি অনুৰোধ কৰিব আহিছো আৰু আপোনালোকে যে আজি UPPL দলৰ যোগদান কৰিবলৈ আহিছে সেইটো সঠিক সময়ত সঠিক সিদ্ধান্ত বুলি আমি গ্ৰহণ মানে বিবেচনা কৰিছো আৰু আমি ক'ব বিচাৰিছো আমি আৰু অনুৰোধ কৰিব বিচাৰিছো যে এইবিলাক সুবিধাৰ কাৰণে আপোনালোকে 7 তাৰিখে দলে বলে ঘৰৰ পৰা ওলাই গৈ ট্ৰেক্টৰৰ ছবিত ভোটটো দিব লাগিব সেন্ট্ৰেল চৰকাৰে এটা আৰু ভাল আঁচনি কৰিছে আপোনালোকৰ এই অঞ্চলত বহুত আছে মই যে কৈছিলো যে কি ডিপাৰ্টমেন্টৰ EM এই যে গাঁৱে গাঁৱে ডাঙৰ ডাঙৰ পানী যোগান আঁচনি যে দিছে গাঁৱে গাঁৱে পানী যোগান আঁচনি এতিয়া দেখিছেন নাই আপোনালোকৰ ইয়াতো মই বহুত দেখিলো কৰবাত এতিয়া অলপ খেলি মেলি হৈছে মানে পানী বিলাক কৰবাত দিওঁতে কিবা অসুবিধা এটা সৃষ্টি হৈছে এই যে পানী যোগান আঁচনিত চৰকাৰখনে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোটি কোটি টকা ৰাইজৰ যেটো কয় জল জীৱন মিছন বুলি কোৱা হৈছে জল জীৱন মিছন সেই পানীয়ে জীৱন বুলি মানুহৰ দেহত 75% ওপৰত পানী থাকে যিজন ব্যক্তিয়ে ভাল পানী খাব সেইজন ব্যক্তিৰ আপোনাৰ বেমাৰ আজাৰ কম হয় আজি আমি দেখিছো যে প্ৰতিটো গাঁৱত কেন্সাৰ বেমাৰ বহুত হৈছে প্ৰতিটো গাঁৱত প্ৰতিজন ব্যক্তিৰে ম্যাক্সিমাম প্ৰায় ব্যক্তিৰে পেটৰ পাথৰৰ কথা আমি শুনি পাওঁ সবৰে পেটৰ পাথৰ হৈছে বলে দাঁতৰ বেমাৰ হৈছে বলে মানে কিবা স্কিনৰ বেমাৰ হৈছে কৰ পৰা হয় এইবিলাক পানীৰ পৰা হয় এই যে পানী যোগান আঁচনি যে দিছে সেইবিলাক 40 ফুট 30 ফুটৰ পানী নহয় কিমান ফুটৰ জানেন না আপোনালোকে কিন্তু 250 ফুট তলত আৰু 300 ফুট তলৰ পৰা আনা পানী সেই পানী বিলাক খুব বিশুদ্ধ পানী সেই পানীটো খালে মানুহৰ বেমাৰ আজাৰ নহয় আমি যে ফিল্টাৰ বনাও ঘৰত ফিল্টাৰ বনোৱা যেমান বালিটো বেছিকৈ দিব এমানো কি হয় পানীটো ফিল্টাৰ ভাল হয় ঠিক তেনেদৰে যেমান ভিতৰৰ পৰা পানী আনিম এমানো পানীবিলাক বিশুদ্ধ হয় এই যে 30 ফুট 40 ফুটৰ পানীবিলাক বীজাণু মুক্ত পানী নহয় পানীৰ বীজাণু আমি চিনি নাপাওঁ এই কাৰণে এনেই মানে সহজে পোৱা পানীবিলাক আপোনালোকে জিতি নকৰিব নাখাব লাগিলে এইবিলাক পানী কৰবাত ব্যৱহাৰ কৰক কিন্তু পানী যোগান আঁচনিৰ পৰা পোৱা পানীবিলাক আপোনালোকে খোৱাৰ নামত ব্যৱহাৰ কৰিব তেতিয়া কি হ'ব বেমাৰ আজাৰ কম হ'ব বেমাৰ আজাৰ কম হোৱা মানে কি আপুনি কামাই কৰা পইচাবিলাক ৰাহি হ'ব আপুনি যেমান কামাই নকৰক কিয় দিনটো যদি আপুনি 1000 টকা 10,000 টকা 20,000 টকা কামাই নকৰক কিয় যদি আপুনি ভাল পানী নাখায় নহয় আপোনাৰ বেমাৰ হ'ব আপুনি কামাই কৰা পইচা ক'ত যাব ফাৰ্মাসীত খদাই দিব লাগিব ডক্টৰত খদাই দিব লাগিব এই কাৰণে নৰেন্দ্ৰ মোদী চৰকাৰে এইবিলাক পানী যোগান আঁচনিটো বনাই দিছে পানী ভাল পানী খোৱাৰ পিছত আমাৰ সমাজখনৰ আমাৰ অঞ্চলত বেমাৰ আজাৰ কম হ'ব বেমাৰ আজাৰ কম হলে কি আৰ্থিকভাৱে সবে সবল হ'ব আৰ্থিকভাৱে যেতিয়া সবল হ'ব নহয় দেশখন উন্নতি হ'ব নহলে দেশখনত যদি বেমাৰ আজাৰে বেছি হৈ থাকে দেশখন কেনেকৈ উন্নতি হ'ব এই অঞ্চলত যদি বেমাৰ আজাৰে বেছিকৈ হৈ থাকে আৰ্থিকভাৱে কেনেকৈ উন্নতি হ'ব আমি আপুনি কামাই কৰা পইচাবিলাক যদি বেমাৰতে দি থাকিব লগা হয় তেতিয়াহলে কি হ'ব
গতিকে এই যে ইমান সুন্দৰ আঁচনি দিছে সম্পত্তিটো ৰাইজৰ এই সম্পত্তিটো যত্ন কৰাৰ দায়িত্ব ৰাইজে ল'ব লাগিব আঁচনিটো চৰকাৰখনে দিছে কিন্তু আঁচনি এই যে সম্পত্তিটো যত্ন কৰা চোৱা চিতা কৰা দায়িত্ব ৰাইজে ল'ব লাগিব গতিকে মই এইখিনি কথা কৈছো গতিকে ৰাইজ আপোনালোকে আৰু বিটিচিৰ কথা শুনিছে বিটিচিৰ বহুত আঁচনি ওলাইছে এতিয়া মহিলাসকলৰ কাৰণে বিশেষভাৱে মহিলা ইতিমধ্যে মহিলাসকলৰ কাৰণে বিটিচি চৰকাৰখনে বিটিআৰ চৰকাৰখনে সেলফ হেল্প গ্ৰুপ বিলাকৰ বহুত সেলফ হেল্প গ্ৰুপে পাইছে বহুত সেলফ হেল্প গ্ৰুপ বিলাকে নাই পোৱা ইতিমধ্যে ৯,০০০তকৈ ওপৰত সেলফ হেল্প গ্ৰুপ বিলাকৰ মাইনাম চেৰাং বিথাংকিৰ দ্বাৰা আমি ৯,০০০ৰ ওপৰত সেলফ হেল্প গ্ৰুপ বিলাকক ২৫,০০০ টকা প্ৰথম কিস্তি আমি ইতিমধ্যে প্ৰদান কৰিছো আৰু যিসকল সেলফ হেল্প গ্ৰুপ বিলাকে ভাল কাম কৰিব তেখেতসকলক অকল ২৫,০০০ নহয় ৭৫,০০০তকৈ ওপৰত লাখ টকা দিয়াৰ কাৰণে আমি এতিয়া যুঁজা চলাই আছো আৰু নেক্সট এই যে ইলেকশ্যন যোৱাৰ লগে লগে ৮,০০০ৰ ওপৰত সেলফ হেল্প গ্ৰুপ বিলাক আমি আৰু ২৫,০০০ টকা প্ৰথম কিস্তিৰ কাৰণে সেলফ হেল্প গ্ৰুপ বিলাকক দিব এই যে আৰু লাখপতি আপোনালোকে ফিল আপ কৰিছে নাই লাখপতি ফৰ্ম ফিল আপ কৰিছেতো ১০,০০০ লাখপতি বাইদেউ গতিকে এই যে ইমান সুন্দৰ আঁচনি মহিলাসকল সমাজখনত যদি স্বাৱলম্বী হয় আৰ্থিকভাৱে যদি মহিলাসকলে সবল হয় ঘৰখনো উন্নতি হয় সমাজখনত গাঁওখনত দেশখনত খুব উন্নতি হয় গতিকে আপোনালোকৰ কাৰণে এই যে সুন্দৰ আঁচনিবিলাক যে বিটিআৰ চৰকাৰখনে আনিছে এই আঁচনিবিলাক যদি পাব লাগে এইবাৰ ইলেকশ্যনত আৰু বিটিআৰ চৰকাৰখনত মজবুত কৰিবৰ কাৰণে এইবাৰ ৭ তাৰিখৰ যিটো ইলেকশ্যন হ'ব সেই ইলেকশ্যনত দলে বলে ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব কাৰণ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত মজবুত কৰিব লাগিব প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত মজবুত কৰিব লাগিব তেতিয়াহে এই যে সমাজখনত যে ইমান আঁচনিবিলাক দিছে সেই আঁচনিটো ৰাইজ সহজে পাবলৈ সক্ষম হ'ব গতিকে সমাজখনত আমি বহু কাম কৰিবলৈ ৰাইজৰ কাৰণে কাম কৰিবলৈ এতিয়া আঁচনি তৈয়াৰ কৰিছো অকল সেইটো নহয় আমি শিক্ষা খণ্ডত এই যে আমাৰ সৰু ল'ৰা ছোৱালীক আমাৰ ভৱিষ্যতটো হ'ল সৰু ল'ৰা ছোৱালী আমি শিক্ষা খণ্ডটো ঠিক কৰিছো এতিয়া আমি মানৱ সম্পদ গঢ়াৰ কথা বিটিআৰ চৰকাৰখনে আঁচনি লৈছে মানৱ সম্পদ আমি গঢ়িব পাৰিলেহে বিটিআৰ চৰকাৰখনে বা এই অঞ্চলখনে উন্নতি হ'ব গতিকে ৰাইজ মই আশা কৰিছো এই যে আপোনাৰ সাউথ নাইগাঁও অঞ্চলত প্ৰতিজন ব্যক্তিয়ে এইবাৰ পৰিৱৰ্তন বিচাৰিছে আৰু বিটিআৰ অঞ্চলত এতিয়া লাহেকৈ শান্তি আহিছে নাই বিটিআৰ অঞ্চলত এতিয়া বিটিআৰ অঞ্চলত ৩ বছৰ আগত যোৱা ১৭টা বছৰে বহুত গণ্ডগোল হাই কাইজা কৰবাত কিডনেপ কৰা কৰবাত বোমা বিস্ফোৰণ কৰা কৰবাত AK-47ত গুলি ফুটা বহুত আমি শুনিছিলো যোৱা ৩টা বছৰে কেতিয়াবা আপোনালোকে বন্ধ কথা শুনিছে নেকি বন্ধ হৈছে নেকি কৰবাত বিটিচি বন্ধ যোৱা ৩টা বছৰ কৰবাত কাৰোবাক কিডনেপ কৰিছে দোকানত কাৰোবাক কিবা কৰিছে শুনিছে নেকি নাইতো শুনা এতিয়া এই অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠী একেলগে আমি বসবাস কৰিবলৈ খুব সুন্দৰভাৱে মিলনেৰে আমি এতিয়া সংসাৰ কৰিছো এতিয়া প্ৰতিটো গাঁৱত ৰাতি 12টা 1টা বজাত কোনো কাকো একো সন্দেহ কৰা নাই সন্দেহ কৰি আগতে বহুত খুটিছিল আগতে কেতিয়াবা বড়ো কেতিয়াবা ওনা বড়ো
এই যে কিবা কিবি বহুত বড়োর নামত বন্ধ, অনাবৰৰ নামত বন্ধ। আমার কোকরাঝার টাউন 5টা বজাৰ 9 বজাতে বন্ধ হয়েছিল কোকরাঝার টাউন। এতিয়া আপোনালোকে যাব কোকরাঝার টাউনত, কোকরাঝার টাউনত গৈছে না? এতিয়া রাতি 10টা বজালৈকে বাজে হোটেল খোলা থাকে, থাকেন না? রাতি 12 বজালৈকে বাজে হোটেল খোলা থাকে। আৰু আপোনালোকে যাব এতিয়া বিটিসিত যেতিয়া সোমাব নহয়, সোমোৱাৰ লগে লগে এনেকুৱা সুন্দৰ এটা পৰিৱেশ। সন্ধিয়াটো যাব, সন্ধিয়া বহুত মানুহে বিটিসিৰ গেটখন চাই বিটিসিৰ ভিতৰত সোমাই সবে সেলফি লয়। সেইবিলাকে হল পৰিৱৰ্তন। আমাৰ অঞ্চলত যে ইমান এটা সুন্দৰ জাতি জনগোষ্ঠীৰ মাজত আমি মিলা প্ৰীতিৰে বসবাস কৰিছো। 23টা বিটিসিত 23টা জাতি জনগোষ্ঠী আছে বিটিসি অঞ্চলত। এই 23টা জাতি জনগোষ্ঠীৰ মাজত আমাক বিভেদ সৃষ্টি কৰিছিল। বড়ো অঞ্চলত মুছলিম মানুহ যাব নোৱাৰে, মুছলিম অঞ্চলত বড়ো মানুহ যাব নোৱাৰে, এনেকুৱা এটা পৰিৱেশ আমাৰ মাজত সৃষ্টি কৰিছিল। এতিয়া কিন্তু লাহে লাহেকৈ স্বাভাৱিক অৱস্থাত আহিল, শান্তি আহিল। যে ইয়াত যে আমাৰ UPPL যে জিকিব সেইটো 100% নিশ্চিত হৈ আছে। আপোনালোকে কোনো চিন্তাই কৰিব নালাগে। গতিকে জিকা পাৰ্টিৰ লগত চৰকাৰ চলি থকা দলৰ লগত সদায় থাকিব লাগে, তেতিয়াহে চৰকাৰখনে দিয়া আঁচনিবিলাক ৰাইজে পাবলৈ মানে সহজ হয়। সেই কথাটো ৰাইজক বুজাব লাগিব। এতিয়া দুখীয়া দুখীয়া পৰিয়াল এই অঞ্চলৰ ৰাইজ ইমান সহজভাৱে চৰকাৰৰ আঁচনিবিলাক পাইছে, অৰুণোদয় পাইছে, অঞ্চাই বিতাংকি পাইছে, জ্ঞান চৰাম বিতাংকি আছে, আই অঞ্চাই বিতাংকি আছে। আই অঞ্চাই বিতাংকিটোৰ কথা মই ক'ব বিচাৰিছিলো যে মহিলাসকলৰ কাৰণে আই অঞ্চাই বিতাংকি, আই অঞ্চাই বিতাংকিটো কি জানে না? জানে কোনোবাই? নাজানে। আই অঞ্চাই বিতাংকি এটা মহিলাসকলৰ কাৰণে যে হাই ৰিস্ক প্ৰেগনেন্ট মহিলাসকলৰ কাৰণে এতিয়া আমাৰ সমাজত এতিয়াও আছে যে হস্পিটেলত নাযায়, কোনো যেতিয়া মানে হেৰি হ'ব বাচ্চা জন্ম দিব তেতিয়া হস্পিটেলত নাযায়, ভালকৈ ঔষধ নাখায়, ভালকৈ ফল মূল নাখায়, যাৰ ফলত বাচ্চা জন্ম দিয়া সময়ত কেতিয়াবা কেতিয়াবা মাকৰ মৃত্যু বহন কৰে, কেতিয়াবা কেতিয়াবা বাচ্চাৰ মৃত্যু বহন কৰিবলগীয়া হয়। এই কাৰণে এইবিলাক চোৱা চিতা কৰিবৰ কাৰণে বিটিআৰ চৰকাৰখনে আই অঞ্চাই বিতাংকি নামাকৰণেৰে এটা ভাল আঁচনি বনাইছে। সেই আঁচনিটো কি হ'ল, প্ৰেগনেন্ট মহিলা যিসকলৰ অলপ ভয় সুস্থ নহয় সেইবিলাক আশা কৰ্মী বিলাকে কি কৰিব, আশা কৰ্মী বিলাকে ৰিপৰ্ট বনাব যে আমাৰ বিটিআৰ চৰকাৰলৈ অমুক মহিলাগৰাকীৰ অলপ হাই ৰিস্ক আছে, তেখেতৰ কাৰণে আমি জন্মৰ আগত 6 মাহ, জন্মৰ পিছত 4 মাহ, 10 মাহ আমি 10 মাহ আমি এনেকুৱা মহিলাৰ কাৰণে প্ৰতি মাহে আমি 1000 পইচা ইতিমধ্যে দি আছো। কাৰণ ঔষধ ভালকৈ কিনি খাব লাগিব, ফল মূল খাব লাগিব, তেতিয়াহে আহিব লগা বাচ্চা ভালদৰে সুস্থভাৱে জন্ম পাব আৰু মাকৰ এটা ভাল অৱস্থাত মাক গৰাকী জন্ম দিয়াৰ সহায় আৰু সহযোগিতা পাব। কাৰণ জন্ম পাবলগীয়া সন্তান আমাৰ ভৱিষ্যত, জন্ম পাবলগীয়া বাচ্চা আমাৰ দেশৰ কাৰণে, এই অঞ্চলৰ কাৰণে, ৰাইজৰ কাৰণে। গতিকে এনেকুৱা বাচ্চা, এনেকুৱা মাক গৰাকীক আমি বচাব লাগিব। চৰকাৰখনে আমি এইবিলাকৰ কাৰণে সুন্দৰ এটা আই অঞ্চাই বিতাংকি আঁচনি আপোনালোকৰ এই অঞ্চলত যদি এনেকুৱা মহিলা আছে, আশা কৰ্মীৰ লগত এটা ৰিপৰ্ট বনাই চৰকাৰলৈ প্ৰেৰণ কৰক। জন্মৰ আগত 6 মাহ আমি আৰু জন্মৰ পিছত 4 মাহ, 10 মাহ প্ৰতি মাহে মাহে 1000 টকা আমি চৰকাৰৰ পৰা আৰ্থিকভাৱে সহায় কৰিম আৰু সহায় কৰি আছো। ইমান এটা সুন্দৰ আঁচনি। গতিকে এই সুন্দৰ আঁচনি কৰা চৰকাৰখনে আৰু চৰকাৰ
এতিয়া UPPL দলৰ থাকি একো অসুবিধা নাপাব। গতিকে এতিয়া আপোনালোকক আমি অনুৰোধ জনাম যে আহি থকা দিনত ৰাইজৰ লগত সদায় UPPL দল থাকিব, এইখন চৰকাৰ সদায় থাকিব, প্ৰমোদ বড়োৰ হাত সদায় মজবুত কৰিব লাগিব আমি। গতিকে ৰাইজ, মই দীঘলীয়া কথা নকওঁ, আপোনালোকক এই অঞ্চলত আহি মই সঁচাকৈ খুব এটা উৎফুল্লিত এটা সময় আমি পাবলৈ সক্ষম হৈছো। কাৰণ চবেই এতিয়া জ্ঞাত যে 7 তাৰিখে যে ট্ৰেক্টৰত ছবিত ভোট দিব লাগে, চবেই সেইটো কথা প্ৰতিজন ব্যক্তিয়ে এতিয়া জ্ঞাত হৈছে, জানা হৈছে। গতিকে কোনোবাই এজন দুজন কৰবাত থাকিছে যদি তেখেতকো আমি আনিব লাগিব। আনিব নাই চবে? আপোনালোকৰ ঘৰত ওচৰত যদি কোনোবা আছে এনেকুৱা তেৰা বেকা, সেইবিলাকো আনিব লাগিব। এতিয়াতো আৰু নাঙ্গলৰ দিন নাই, আছে জানো? কোনোবা নাঙ্গল ব্যৱহাৰ কৰে জানো? কোনোবা নাঙ্গল ব্যৱহাৰ কৰে নাই। আৰু 5 বছৰৰ পিছত নাঙ্গল ক'ত পাব জানেন নাই? নাঙ্গল কিন্তু মিউজিয়ামতে পাব, মিউজিয়ামত, ইয়াত নাপাব। এতিয়া পথাৰত আমি ট্ৰেক্টৰ পাই আছো। গতিকে কি কয়, এই যে কেতিয়াবা আৰু কংগ্ৰেছ আহে, এই কাৰণে কয় যে এই কাটা হাতৰ কাম নাই, নাঙ্গলৰ দাম নাই। বুজি পাইছেন নাই? কাটা হাতৰ কাম নাই, নাঙ্গলৰ আৰু আজিকালি দাম নাই। দাম আছে জানো নাঙ্গলৰ? আছে না? নাঙ্গল এতিয়া দাম নাই, আগত দাম আছিল, এতিয়া নাঙ্গল নাই। কিহৰ দাম আছে এতিয়া? ট্ৰেক্টৰৰ দাম আছে নাই? ট্ৰেক্টৰৰ দাম আছে নাই? ট্ৰেক্টৰৰ দাম আছে। গতিকে সেই কথাটো আপোনালোকে খুব সুন্দৰভাৱে বুজি পাইছে। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছো। আজি সাউথ নাইগাঁও প্ৰাইমাৰী অন্তৰ্গত, সাউথ নাইগাঁও VCDC অন্তৰ্গত এই অঞ্চলৰ ৰাইজ দলে বলে UPPL দলক এইবাৰ 7 তাৰিখে আমাৰ জয়ন্ত বসুমতাৰী প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাৰ আপোনালোকৰো সহায় আৰু সহযোগিতা, আপোনালোকেও ইয়াতে অংশীদাৰ হ'বলৈ যে ওলাই আহিছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ মাজত আমাৰ বাউসুংগুৰি ব্লক কমিটিৰ প্ৰতিজন ৱাৰ্কাৰক মই ধন্যবাদ জ্ঞাপন কৰিছো। আহি থকা দিনত সদায় ৰাইজৰ লগত যে UPPL দল থাকিব, সেইটো আপোনালোকে নিশ্চিত থাকক। আহি থকা দিনত এইখন চৰকাৰ সদায় ৰাইজৰ লগত থাকিব, কাৰণ ৰাইজ সদায় ৰাইজেহে ৰজা। ৰাইজৰ ওপৰত কোনো ৰজা হ'ব নোৱাৰে, কোনো MCLA, কোনো EM ৰজা হ'ব নোৱাৰে। ৰাইজ সদায় ৰজা। ৰাইজে সদায় এজন প্ৰতিনিধি বাছনি কৰে। এই কাৰণে এইবাৰ ৰাইজে আমাৰ UPPL দলৰ বা মিত্ৰ গোষ্ঠীত সন্মানীয় জয়ন্ত বসুমতাৰীক ট্ৰেক্টৰৰ ছবিত দলে বলে ভোটদান যে কৰিব, সেইটো নিশ্চিত হৈছে। গতিকে মই আপোনালোক সকলোকে পুনৰবাৰ অলপ পলমকৈ হলেও ৰঙালী বিহুৰ, বৈশাখৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে পুনৰবাৰ সকলোৰে মংগল কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰিছো। গজেন্টেং খুলুমবাই, নমস্কাৰ। কিৰণ দত্ত বৰুৱা, ৰূপালী ৰায়, নৱকান্ত ৰায়, মঞ্জিত ৰায়, নীলিমা ৰায়, লেচাৰু ৰায়, জয়ন্তী ৰায়, বিষ্ণু প্ৰসাদ চৌধুৰী BPF দলৰ পৰা, যমুনা চৌধুৰী BPF দলৰ পৰা আহিছে। তাৰপিছত হাতু ৰায় BPF দলৰ, পাহু সূত্ৰধৰ নিউ ভোটাৰ, নাই না, সৰি পাহু সূত্ৰধৰ এবসেন্ট আছে। তাৰপিছত চিত্ৰা সূত্ৰধৰ নিউ ভোটাৰ, ঠিক আছে হ'ব। চিকন সূত্ৰধৰ আহক। তাৰপিছত জফৰ আলী
জাফর আলী, তাৰপিছত আমিৰ হুছেইন বাঙালদৰা দ্বিতীয় খণ্ড, আমিৰ হুছেইন মৰ্তজ আলম গাঁওবুঢ়া BPF দলৰ পৰা আহিছে আমাৰ। বদি জামাল BPF দলৰ পৰা আহিছে, বদি জামাল শেখ। তাৰপিছত মজুল হক BPF দলৰ পৰা আহিছে, বাহাৰুদ্দিন শেখ BPF দলৰ পৰা আহিছে, জবৰ আলী আহক, জনিয়া শেখ, আলাৰুদ্দিন শেখ BPF দলৰ, আলাৰুদ্দিন শেখ, ব্ৰহ্ম বড় BPF দলৰ পৰা আহিছে। তাৰপিছত সতীশ বিচিৰাম বসমুতাৰী BPF দলৰ, হালাং গয়াৰী BPF দলৰ, বাসন্তী বড় BPF দলৰ পৰা আহিছে, গম্বেশ্বৰী বড় BPF দলৰ, দানিয়েল মাৰাক BPF দলৰ পৰা অহা। তাৰপিছত মঞ্জিল গয়াৰী, মনিৰাম গয়াৰী, ৰংখাং ব্ৰহ্ম, তৰণী ব্ৰহ্ম, জলে বসমুতাৰী, অনিল বসমুতাৰী, শিগন্তলা বসমুতাৰী, অমৃত বসমুতাৰী, সুনীলা বসমুতাৰী, দিলীপ গয়াৰী। নামবিলাক শুনাৰ লগে লগে আপোনালোকে আহি যাব সোনকালে। ৰঞ্জিত বসমুতাৰী BPF দলৰ পৰা আহিছে, কৃষ্ণা কান্ত বসমুতাৰী BPF দলৰ হয়, ৰিমলা মুছাহাৰী BPF দলৰ হয়, ডিবি বসমুতাৰী, মিলন বসমুতাৰী একেদকল BPF দলৰ পৰা আহিছে, মঞ্জিল বড়, কাৰান্তি সূত্ৰধৰ, মণি সূত্ৰধৰ, নৱ সূত্ৰধৰ। তাৰপিছত ধনেশ্বৰ ভাগত কেটেঙাঝৰা, জ্যোতিষ মিন্স, ৰাজীৱ ভাগত কেটেঙাঝৰা, কেলমিন মিন্স, আলমা উৰাও, হিৰমণি ভাগত, ৰবি উৰাও, সব কেটেঙাঝৰাৰ হয়। তাৰপিছত অঞ্জলি উৰাও কেটেঙাঝৰাৰ হয়, কল্পনা উৰাও কেটেঙাঝৰাৰ হয়, বিকাশ ৰাভা আপুনি আহি যাওক, জোনালী ৰায়, ৰফিকুল শেখ BPF দলৰ হয়। তাৰপিছত এখেতে BPF দলৰ কৰ্মী হয়, মনোয়াৰা খাতুন BPF দলৰ হয়, আতৱাৰ ৰহমান BPF দলৰ হয়, কহিনুৰ বিবি BPF দলৰ হয়, আলাউদ্দিন জফর আলী, আইনাল হক BPF দলৰ হয়, আমাৰ মসজিদ কমিটিৰ সেক্ৰেটাৰী হয়, আইনাল হয়, জহরুদ্দিন শেখ, নাজির হুসেন নিউ ভোটার হয়, ফয়জাল শেখ নিউ ভোটার, রানী রাভা। এবার
সবাই এক মিনিট থিয় হোক গুছুং 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 দে সবে গুছুং দে সব গুছুং দে সবে সবে উঠো অলপ সময় সবে উঠো এই সবে মুর লগত কব দেই সবে দে UPPL long live UPPL long live Pramod Bora long live Pramod Bora long live Pramod Bora long live Dr. Himanta Biswa Sarma long live Dr. Himanta Biswa Sarma long live Narendra Modi long live Narendra Modi long live UPPL long live UPPL long live Pramod Bora long live Pramod Bora long live Lang boleh. So लोगोफोर नोंथांमोना भिडिअखौ नायनानै निश्चय मोनथिबाय जानांगौ आरोना ओमफ्राय दा सोरबायदि सरकारा माबायदि सोलिदों बेफोरखौ नायनानैसो सरकारजों नांथाबनानै थानांगौ आरोना लोगोफोर नोंथांमोना आंनि बुंनायखौ गाज्रि मोनो ना मोजां मोनो आं बेफोरखौ मोनथिया आरोना जायखि जाया आङो मोजां बाथ्राखौसो बुङो दा प्रमद बर' सारानो सरकारखौ मोजाङै बेंनानै दङ गरिब गुन्द्रा बयखौबो नायनानै दङ बयबो न' मोनबाय अरुनदयबो मोनबाय आरो रेशन कार्डबो मोनबाय दिनै आङो स्पष्ट खोथाखौ बुङो आरोना लोगोफोर आं दा मोनदांथिनाय अबे सरकारा माबायदि मावदों जों गैयैफोरखौ जेनेबा जोंनि बिमा बिफायाथ' जाम्बि जाम्बाना ओमफ्राय जोंनि बिमा बिफाया लेखा फराबो रोङा आरो जोंहा जेनेबा अहाय बहर होनांगौ बाव होयोमोन आरोना गोदोनिफ्राय बिमा बिफाया जोंहा जेनेबा माबायदि जों थायोबा बेफोरखौ जेनेबा अननाय मोनगोन बा मा अनसुंथाइ मोनगोन बेफोरखौ जोंहा जेबो नलेज गैयामोन आरोना बिमा बिफायाहाय दा जोङो मोनथिनो हाबाय आरो दा जों हमदांनो हाबाय लोगोफोर दा माबायदि सरकाराहाय माबायदि मावो जोङो दा देरबाय लावबाय दा जों मोनथिबाय सिगां जोंनि बिमा बिफायाहाय सिगां न' गंसे मोनाखैमोन जोंहा जोबोर गरिबमोन आरोना न'आवहाय ओमफ्राय नाथाय आङो दिनैसो भिडिअनि थ्रुयै बुंनाय जाबाय नाथाय आं नोंथांमोननो शेयार खालायाखै आरोना लोगोफोर बहुत दुखुनांथाव बाथ्राखामोन आरोना जोंहा गैखायामोन आरोना गैखाथारामोन आरोना ओमफ्राय जोंहा 17 बोसोर हाग्रामाया बे सरकारखौ बेंबोदोंबाबो जोंहा न' गंसेबो मोनाखै लोगोफोर दा जोंहा प्रमद बर' सरकार जानानै जोंहा न'बो मोनबाय दा बहुत अननाय मोनबाय आरोना दा जोङो बहुत सहाय मोनबाय जोंहा बहुत दा उपकार जादों आरोना प्रमद बर' सरकार फैनायखाय सिगां जोङो BPF सरकाराव थादोंमोन नाथाय जोंहा जेबो अनसुंथाइ मोनाखै दा जोंहा प्रमद बर' सरकार फैनानैसो अनसुंथाइखौ मोनबाय आरोना लोगोफोर बिदिबा दिनैनि भिडिअआ बेखिनियानोसै लोगोफोर आसा खालामो नोंथांमोनहा बयबो जय्त बसुमतारीखौ देरहागोन ट्रेक्टर सबियाव बयबो बहर होदो लोगोफोर नोंथांमोनानो नुखाबाय दिनै माबायदि गाजा गोमजा बयबो UPPL सरकारखौ मोजां मोननानै दिनै जयनिं आजां गाजां जयनिं जादों आरोना साउथ नायगावआवहाय नोंथांमोना निश्चय मेगनजों नुबाय आरो मोनथिबाय आरो नोंथांमोना बुजिनो हाबाय आरोना आरो सोरबाफोर जयनिं जायोब्ला कमेन्ट हर लोगोफोर जयनिंखौ खालायनो हागोन आरोना ओमफ्राय बिदिबा लोगोफोर आङो भिडिअखौ बारा गोबाव खालायला बिदिबा नेक्स्ट भिडिअआव थाबैनो लोगो मोनफिनगोन बाय